গুড ইভিনিং অসমবাসী মই নূৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ আৰু এক নতুন ভিডিঅ'লৈ দেৰিকে বা পলমকে হলেও আপোনালোকক সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰো সকলোৰে ঈদ ভালে ভালে গ'ল আৰু আশা কৰো সকলো ভালে আছে তো আজিৰ আমি যেটো টপিকৰ ওপৰত ডিসকাস কৰিম এটো অলৰেডি আপোনালোকে বৰ্ডত দেখা পাইছে যেটো হল জেন্ডাৰ মানে অসমীয়াত ক'ব গ'লে লিংগ বুলি কয় তে জেন্ডাৰ তিনি প্ৰকাৰৰ হয় তিনি প্ৰকাৰৰ ভিতৰত প্ৰথমটো হল মেস্কুলিন যাক কোৱা হয় পুংলিংগ দ্বিতীয়টো কোৱা হয় ফেমিনিন যাক কোৱা হয় স্ত্ৰীলিংগ আৰু হল নিউটাৰ জেন্ডাৰ যাক কোৱা হয় উভয় লিংগ এটা মেস্কুলিন জেন্ডাৰ মানে কি তো মেস্কুলিন জেন্ডাৰ মানে হল পুংলিংগ বুলি ক'লে পুৰুষৰ লগত জড়িত মেল অনলি মেল মানে নাউন বিলাকে সাপোৰ্ট কৰিব তাক কোৱা হয় মেস্কুলিন জেন্ডাৰ আৰু দুই নম্বৰটো হল ফেমিনিন জেন্ডাৰ ফেমিনিন মানে স্ত্ৰীলিংগ এতিয়া মেল যদি পুৰুষ আছে অবিয়াসলি মহিলা বা স্ত্ৰী থাকিব তো হেইবিলাক বস্তুক স্ত্ৰীলিংগৰ ভিতৰত বা স্ত্ৰীলিংগ বুলি কোৱা হয় যেটো থাৰ্ড হল এটো হল নিউটাৰ জেন্ডাৰ মানে উভয় লিংগ কোনবিলাক উভয় লিংগ হেইবিলাক বস্তু যিবিলাক বস্তুৰ কোনো ধৰণৰ পুংলিংগ বা স্ত্ৰীলিংগ একোৱে নাই যাক কোৱা হয় নিউটাৰ জেন্ডাৰ এতিয়া নিউটাৰ জেন্ডাৰ এতিয়া এক্সাম্পলৰ সহায়ত বুজাব বিচাৰ আপোনাক কেনেকুৱা মেল বুলি ক'লে মানে মানুহৰ লগত জড়িত লাইক মেল হক ঘোঁৰা হৰ্স আৰু এবিলাক হল পুংলিংগৰ ভিতৰত পৰিব ফেমিনিন কি হ'ব স্ত্ৰী ওমেন কুইন এবিলাক সব স্ত্ৰীলিংগৰ ভিতৰত পৰিব আৰু নিউটাৰ জেন্ডাৰ উভয় লিংগ কোনবিলাক পৰিব তাৰ কোনো পুংলিংগ স্ত্ৰীলিংগ একোৱা নাই যদি ক'ব গ'লে এইটো মাৰ্কাৰৰ না পুলিংগ আছে না স্ত্ৰীলিংগ আছে এটো হোৱাইট বোৰ্ডৰ পুংলিংগ স্ত্ৰীলিংগ একোৱা নাই তো তেনেকুৱা ধৰণৰ নাউনক কোৱা হয় নিউটাৰ জেন্ডাৰৰ ভিতৰত পৰে তো ইতিমধ্যে আমি মেস্কুলিন ফেমিনিন আৰু নিউটাৰ জেন্ডাৰৰ ওপৰত আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম এনেকুৱা কিছুমান কোৱেশ্চন যিবিলাক এক্সামত আহে প্ৰত্যেক কম্পিটিটিভ এক্সামতেই জেন্ডাৰৰ ওপৰত কোৱেশ্চনস আহে এটো একদম 110% শিওর যিকোনো এক্সাম চাই লওক আপুনি থাকিবই তো কেনেকুৱা টাইপৰ কোৱেশ্চন এক্সামত থাকে তাৰ ভিতৰত আপোনালোকে চাই আছে মই ইয়াতে লিখিছো মেস্কুলিন জেন্ডাৰ ইয়াতে লিখিছো ফেমিনিন জেন্ডাৰ কোৱেশ্চনটো এনেকুৱা হয় হোৱাট ইজ দা ফেমিনিন জেন্ডাৰ অফ ব্যাচেলৰ চাইটো অপচন দিয়া থাকে মই ইয়াতে অপচন দিয়া নাই অপচন ওয়াইজ দিব গলে বহুত টাইমৰ কথা আছে সো এনেকে কোৱেশ্চন থাকে তো বলক আমি হেইটো কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি আমি আলোচনা কৰো তো আপোনালোকে প্ৰথম যেটো ওয়াৰ্ড হেইটো দেখা পাইছে ব্যাচেলৰ মানে কি ব্যাচেলৰ মানে একচুয়ালি ক'ব গলে এক্সাম্পলৰ ভিতৰত মই নিজেই পঢ়ো ব্যাচেলৰ যাৰ কোনো ওয়াইফ নাই মানে বিয়া নপতা মানুহক ব্যাচেলৰ বুলি ক'ব পাৰি তে ব্যাচেলৰ লগত বহুত ৰিলেটেড হয় আমাৰ ফ্ৰেন্ড সাৰ্কেল বিলাকো ব্যাচেলৰ হয় ঠিক আছে তো এটো ব্যাচেলৰ বিয়া নপতা মানুহক কোৱা হয় ব্যাচেলৰ তো তাৰ ফেমিনিন বা স্ত্ৰীলিংগটো কি স্পিনস্টাৰ মানে এটো ফেমিনিনৰ ক্ষেত্ৰত হ'ব যেনেকৈ আমি লৰা মানুহ বিয়া নকৰা বিলাকক ব্যাচেলৰ বুলি কোৱা হয় ঠিক তেনেকুৱা মহিলা বা ছোৱালী বিলাক যিবিলাক বিয়া হোৱা নাই হিয়তক স্পিনস্টাৰ বুলি কোৱা হয় তো নেক্সট ওয়ার্ডটো যেটো হল হর্স আমি সবে জানো ঘোঁৰা আমি সবে ঘোঁৰাৰ ওপৰত উঠি এবাৰ হলেও ফুৰিব মন যায় একচুয়ালি মই নিজে আজিলৈ ঘোঁৰাৰ ওপৰত আজিলৈ উঠা নাই আশা আছে এদিন চান্স পালে নিশ্চয় উঠিম কিন্তু ভয়ও লাগে কাৰণ বহুত ভিডিও দেখা পাও ঘোঁৰাৰ পিঠিত উঠিব যায় ঘোঁৰা দৌৰাই লৈ ফুৰে কেতিয়াবা মাৰি দিয়ে ভৰিৰে তো হর্স মানে ঘোঁৰাৰ ফেমিনিন জেন্ডাৰটো কি ঘোঁৰাৰ ফেমিনিন জেন্ডাৰটো হল মেয়াৰ তাৰপিছত লৰ্ড বুলি ক'লে লৰ্ড বুলি ভগৱানক বুজায় একচুয়ালি এটো ভগৱানৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা নাই এটো হল কিবা মানে অফিস হক বা কিবা কামত হক উচ্চ পদস্থ থকা যাক ব্যক্তি তাক কোৱা হয় ইয়াক লৰ্ড হেতুহে বুজাইছে এটা ভগৱানৰ কথা কোৱা হোৱা নাই যেনেকৈ আমি ক'ব গ'লে লৰ্ড ভগৱান লৰ্ড কাৰোবাৰ নাম থাকে আমি নাম মেনশন কৰিব বিচৰা নাই তো লৰ্ড হল উচ্চ পদত থকা এজন ব্যক্তি তাৰ ফেমিনিন কি লেডি তাৰ ফেমিনিনটো হৈ গ'ল লেডি তাৰ পিছত যেটো ওয়ার্ড হল মংক মানে কি মংক মানে আমি দেখা পাও বৌদ্ধ ধৰ্ম বিলাকত কিছুমান মেন থাকে যিবিলাক মেনে কি কৰে ৰঙা মানে যে ড্ৰেছ পিন্ধি থাকে সেইবিলাক মানুহক মংক বুলি কোৱা হয় মংক মানে ভগৱান হক ঈশ্বৰ হক যিয়ে হক তেওঁৰ ওচৰত নিজক সমৰ্পিত কৰা মানে তেওঁৰ কাম কৰা ধাৰ্মিক কাম কৰা হেবিলাকক কোৱা হয় মংক তো মংকৰ ফেমিনিন জেন্ডাৰটো হল নান আকৌ এটো খোৱা নান বুলি নাভাবিব যেটো নান আমি খাও হেটো নান নহয় এটো নান মানে আপোনালোকে নিশ্চয় দেখা পাইছে মানে একৰ্ডিং টু খ্ৰীষ্টিয়ান ধৰ্ম মতে হিয়তৰ চাৰ্চ বিলাকত কিছুমান হোৱাইট ড্ৰেছ পিন্ধা মানে মহিলা থাকে তাক আমি যাক নান বুলি বুজি পাও তো হেনেকুৱা মানে মহিলা মানুহক
যিবিলাক মহিলা মানুহ ধৰ্মৰ ওপৰত মানে নিজক সমৰ্পিত কৰে সেইবিলাক মহিলা মানুহক কোৱা হয় নান ঠিক আছে নেক্সট যেটো হল ডগটো জানোৱে ডগ হল মানে জানোৱে কুকুৰ আজিকালি এটো কমন হৈ গৈছে তো এক নম্বৰ মানে ডগ তো আসলতে ডগ এইবিলাক কাজিয়াৰ স্পেশাল এটো পিছত তো ডগৰ ফেমিনিন কি হ'ব বিচ এইটো আমি বহুত গালি শুনা পাইছো আমি বিভিন্ন ধৰণৰ মুভি ওয়েব সিরিজ কিবা শুনা পাইছো এইটো গালি বেছিভাগ দি থাকে লেডিজক কোৱা হয় ইউ আৰ এ ডট মই নামটো লব বিচৰা নাই আপোনালোকে গমে পাইছে তো বিচ মানে ফেমিনিন জেন্ডাৰৰ ভিতৰত পৰে বিচটো তো ডগৰ ফেমিনিন জেন্ডাৰ হল বিচ তো আজিৰ আমাৰ পিছৰ যেটো ওয়ার্ড হল এটো হল ড্ৰেক মানে কি একচুয়ালি ডাক মানে কি আমি বুজি পাও ডাক মানে আমি হাঁহ বুজি পাও ঠিক আছে যেটো হাঁহ আমি খাও বা পুহু তেকুৰা হাঁহ তো ড্ৰেক মানে সেই হাঁহৰ মেল ভাৰ্সন পুৰুষ হাঁহ যেটো মেল ভাৰ্সন বুলি কোৱা হয় এক্সাম্পলত কিছু মেল ডাক যাক কোৱা হয় এটো কোৱা হয় ড্ৰেক তো মেল হাঁহৰ ফেমিনিন জেন্ডাৰটো কি হ'ব অবিয়াসলি মানে ফিমেল হাঁহ হ'ব যেটো কোৱা হ'ব ডাক এটো ফিমেলৰ লগত জড়িত হ'ব এটো ফিমেলৰ লগত জড়িত হাঁহ আৰু এটো ড্ৰেকটো মেলৰ লগত জড়িত মেল হাঁহক কোৱা হয় ড্ৰেক আৰু ফিমেল হাঁহক কোৱা হয় ডাক তাৰ পিছত যেটো ওয়ার্ড হল এটো হল ড্ৰোন এটো ড্ৰোন হেটো ড্ৰোন নহয় যেটো ড্ৰোনৰ আমি ভিডিও বা ফটো শুট এবিলাক কৰো হেটো ড্ৰোন নহয় এটো ড্ৰোন মানে হল মৌমাখি যেটো মৌমাখিৰ পৰা আমি মৌ পাও হানি যেটো মৌমাখিৰ পৰা আমি হানি পাও যেটো আমি খাও কেতিয়াবা মৌমাখি কামুৰিও কিন্তু দিয়ে কামুৰিলে বহুত বিষায় সৰু থাকোতে মোক কামুৰিছিল তো ড্ৰোন মানে মৌমাখি তো মৌমাখিৰ ফেমিনিন জেন্ডাৰটো কি হ'ব বি আমি হানি বি বুলিও ক'ব পাৰো বি এটো মৌমাখিৰ ফেমিনিন জেন্ডাৰ বা স্ত্ৰীলিংগ এতিয়া হয়তো বৈজ্ঞানিক বিলাক এনেকুৱা হ'ব পাৰে এই মৌমাখিক চাই হয়তো ড্ৰোনটো বনাব পাৰে কাৰণ মৌমাখিৰ চাৰিটা পাখা ড্ৰোনৰ বেছিভাগ চাৰিটা পাখা থাকে ওপৰত উৰিব পাৰে হ'ব পাৰে আই ডোন্ট নো এবাউট ইট বাট আমি জাস্ট মানে অনুমানহে কৰি লৈছো তাৰ পিছৰ যেটো ওয়ার্ড হল গেন্ডাৰ মানে এটো গেন্ডা নহয় গেন্ডা মানে কি ৰাইনো যাক আমি জানো হেটো গেন্ডা নহয় এটো গেন্ডাৰ মানে কি এটো গেন্ডাৰ মানে হল আমি গুজ গম পাও গুজ মানে ৰাজহাঁহ ঠিক আছে যেটো ৰাজহাঁহৰ মেল ভাৰ্সন যেটো মতা ৰাজহাঁহ তাক কোৱা হয় গেন্ডাৰ সেম এটো আগৰ নিচিনা মেল এটো মেল হয় আৰু এটো ফিমেল হয় তো গেন্ডাৰ মানে ৰাজহাঁহ মেলটো আৰু গুজ মানে ৰাজহাঁহ ফিমেলটো ঠিক আছে তাৰ পিছৰটো হল উইজাৰ্ড মানে জাদুকৰ এটা জাদুকৰটো গমে পাও যোনে জাদু দেখায় জাদু দেখাৰ ভিতৰত মেলও হ'ব পাৰে ফিমেলও হ'ব পাৰে যোনে শিকে জাদুটো তেও আমাক দেখায় জাদু ঠিক আছে এটা জাদুকৰৰ ভিতৰত যদি মেল হয় মানে পুৰুষ জাদুকৰ হয় তাক কোৱা হয় উইজাৰ্ড ঠিক আছে আৰু যদি ফিমেল হয় তাক কোৱা হয় উইচ ঠিক আছে এইটো উইজাৰ্ড পৰা নাম এটা মনত আহিল আপুনি সকলোকে হয়তো COC ক্লেশ অফ ক্লেন্স নিশ্চয় খেলিছিল তাতে উইজাৰ্ড বোলা এটা ক্যাৰেক্টাৰ আছে তো এইটো গেমৰ কথা তো এইখিনিলৈকে বুজি পালো যে উইজাৰ্ড মানে জাদুকৰ যদি মেল জাদুকৰ মানে পুৰুষ জাদুকৰ তেও কোৱা হয় জাদুকৰ মানে উইজাৰ্ড বুলি কোৱা হয় আৰু যোন ফিমেল মহিলা জাদুকৰ বা জাদুকৰ্ণী বুলি ক'ব পাৰি তেও কোৱা হয় উইচ তো আজিৰ কাৰণে আমি এইখিনি আলোচনা কৰিছিলো আপোনালোকে নিশ্চয় ক'ব এইটো পাৰ্ট 1 হয় হয়তো আমি পাৰ্ট 2 বনাব পাৰিব লাগিব বা নিশ্চয় বনাম বুলি আশা কৰিছো তো আপোনালোকে আমাক কনস্ট্ৰাকটিভ ফিডবেকত জনাই দিব কি অসুবিধা আছে আমি আপোনালোকৰ ফিডবেকৰ ওপৰত চাই আমি আমাৰ ভিডিওবিলাক ইমপ্ৰুভ কৰিব চেষ্টা কৰিম তো ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব কমেন্টসত আপোনালোকে কনস্ট্ৰাকটিভ ফিডবেক দিব শেয়াৰ কৰিব নাপাৰিব নিজৰ বন্ধু বান্ধৱক শেয়াৰ কৰক বা যোনে যাৰ চাকৰি এটা খুব দৰকাৰ হৈ গৈছে অলৰেডি মোৰ নিজৰো দৰকাৰ তো সেই কাৰণে আমি যাতে সবে মিলি একেলগে পঢ়িব পাৰো আপোনালোকে হেতু ব্যৱস্থা কৰিব নিশ্চয় তো আজিৰ কাৰণে এইখিনি আছিল ধন্যবাদ জয় আই অসম